আজি কি কাৰণে প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া প্ৰতিবাদী কাৰ্যসূচী কি কাৰণে ল'বলগীয়া হৈছে? অসমৰ বৃহৎ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ উদ্দেশ্যে যোৱা 28 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ মজিয়াত প্ৰস্তাৱ পাছ কৰি কেন্দ্ৰলৈ পঠিয়াইছে বুলি আমি গম পাইছোঁ। আৰু এই 6 জনগোষ্ঠীটোৰ যোনটো ST ষ্টেটাছ দিবৰ কাৰণে প্ৰস্তাৱ পাছ কৰাত আমি এই বিলখনক আমি প্ৰথমতে বিৰোধ কৰিছোঁ আৰু বিজেপি নেতৃত্বাধীন এই চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। আৰু এই 6 জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, টাই অসমৰ ট্ৰাইবছ। আৰু এই বিলখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এফটাৰ কেয়াৰফুলি কনচিডাৰেশ্যন দ্য নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছ conclude the above 6 communities that possess the characteristics of scheduled tribes and qualify to be enlisted in the list of ST of Assam. মানে তেওঁলোকক আসামৰ ST দিবৰ কাৰণে তেওঁলোকৰ কোৱালিটি আছে, যোগ্য আছে। এতিয়া আমি ক'ব বিচাৰিছোঁ এক্সিষ্টিং ST সকলে আমি কিয় আমাক ST বুলি কয়, ভাৰতীয় সংবিধানত আমাক কেলে ST বুলি ইনক্লুড কৰা হৈছে। তাত স্পষ্টকৈ লিখা আছে যে আমাৰ প্ৰাইমেটিক ট্ৰেডছ আছে আৰু আমাৰ কি কয় আদিম চাৰিত্ৰিক বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰ হৈছে আমাৰ ডিষ্টিংক্ট কালচাৰ, আমাৰ কালচাৰ, আমাৰ এডভান্স কমিউনিটিতকৈ আমাৰ এতিয়া এক্সিষ্টিং ST বিলাকৰ কালচাৰবিলাক অলপ ডিষ্টিংক্ট। আমাৰ পিন্ধন ঘূৰণ, খোৱা বোৱাৰ পৰা আদি কৰি থকা মেলাৰ ষ্টাইল আমাৰ উন্নত যোনবিলাক জাতি এতিয়া দিবলৈ যোৱা তেওঁলোকৰ যোনটো জনগোষ্ঠী তেওঁলোকতকৈ আমাৰ পৃথক। আৰু আমাৰ যোনটো জিঅ'গ্ৰাফিকেল আইচলেশ্যন, আমি কাৰ্বিবিলাকে কাৰ্বি পাহাৰ, ডিমাচাবিলাকে ডিমাচা পাহাৰত আছে, মিচিংবিলাকে মাজুলী আইলেণ্ডৰ পৰা আদি কৰি ধেমাজি আৰু গোগামুখ তেনেকৈ ডিষ্ট্ৰিক্ট এটা জিঅ'গ্ৰাফিকেল আইচলেশ্যন এৰিয়াত আছে। বড়োবিলাক কোকৰাঝাৰ আৰু আমাৰ যোনটো বড়োলেণ্ড এৰিয়া মেপিং কৰা আছে এইখিনি এৰিয়াত আছে। কিন্তু এই গোটেইবিলাক তাৰপিছত আমাৰ পপুলেশ্যন চাইজ আমাৰ গোটেই কম্বাইন কৰি এক্সিষ্টিং এতিয়া আমাৰ যোনবিলাক ST আছে এই গোটেইবিলাক কম্বাইন কৰি আমাৰ ৰাফলি 50 লাখ মান আছে। আৰু ইয়াতে আছে আমাৰ যোনটো চাইনেছ, আমাৰ ট্ৰাইবেলবিলাক এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ এটা চাইনেছ এটা আছে যে লাৰ্জ কমিউনিটি বা ডাঙৰ অফিচাৰৰ লগত ভাল মানুহৰ লগত লগ কৰি ধুনীয়াকৈ কথা পাতিবলৈ আমাৰ যোনটো চাইনেছ এই গোটেইবিলাক এটা কেৰেক্টাৰিষ্টিক লৈ পেলাই আমি ST এতিয়া এই ST বিলাক 6 জনগোষ্ঠীক যে ST দিবলৈ গৈ আছে, মই কোৱা এই যোনটো সাংবিধানিক যোনটো কেৰেক্টাৰিষ্টিক এই কেৰেক্টাৰিষ্টিকবিলাক এতিয়া দিবলৈ যোৱা 6 জনগোষ্ঠীৰ তাত আছে নেকি? নিশ্চয়কৈ নাই। তেওঁলোক আমাতকৈ বহুত এডভান্স ওপৰত। এইকাৰণে আমি প্ৰথমে এই বিলখনক আমি বিৰোধ কৰিছোঁ আৰু চৰকাৰখনক আমি ইয়াৰ পৰা ধিক্কাৰ জনাইছোঁ। আৰু এই বিলখনক যাতে তেওঁলোকক বিলখন পাছ নকৰি তেওঁলোকক ST ষ্টেটাছ যাতে গ্ৰাণ্ট নিদিয়ক আমি চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ। আৰু যাতে আমাৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো ধৰণৰ সমস্যা নহয় এইখিনি। বিধানসভাত বিধায়ক অখিল গগৈ কৈছে যে অসমখনকে ST ঘোষণা কৰিব লাগে। এই ক্ষেত্ৰত সমগ্ৰ অসমখনৰ বিভিন্ন থলুৱা জনজাতি জনগোষ্ঠী লোকসকল আছে, সমগ্ৰ অসমখনকে ST ঘোষণা কৰি দিয়ক কেন্দ্ৰীয় চৰকাৰে। হয়, বিধানসভাত কৈছে। হয় আমি এইখিনি আমি আগৰ পৰা আপোনালোকে চাগে শুনিছে, আপোনালোকে কৈ চাগে আমি তিনিআলি চাৰিআলিবিলাকত আমি যেতিয়া ST সকল আলোচনা কৰোঁ কিবা সমস্যা হ'লে আমি কওঁ যে অসমখনকে যদি ST ষ্টেটাছ ঘোষণা কৰা হ'লে আমি মেঘালয়ৰ দৰে আমি সুযোগ সুবিধা পালোঁ হয়, অপৰচুনিটিছ পালোঁ হয়, অৰুণাচলৰ দৰে আমি প্ৰিভিলেজ পালোঁ হয়। কিন্তু আজি যদি কেন্দ্ৰই বা অসম চৰকাৰে যদি সিদ্ধান্ত লয় যে এই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়াৰ লগে লগে যদি অসমখন ST ষ্টেট হিচাপে যদি ঘোষণা কৰে তাতো আমাৰ ক'বলগীয়া নাইকিয়া। কিন্তু তাত আমাৰ ইয়াত ক'ব লগা আছে নিশ্চয়কৈ যে আমাৰ যোনটো 50 লাখ বৰ্তমান ST আছে এই ST মানুহৰ এই ST জনসাধাৰণবিলাকৰ যাতে কোনো ধৰণৰ সাংবিধানিক বাধা যাতে নহয় এইখিনি চৰকাৰে যদি চায় আৰু যদি অখিল গগৈ এইটো নিশ্চিত কৰিব পাৰে আমি অখিল গগৈৰ এই মতৰ লগত আমি অসমত প্ৰকাশ কৰিছোঁ। আজি বিধানসভাত অখিল গগৈ